নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলৰে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে লগতে মইও আজি এঠাইত যাব ওলাইছো খুবেই ভাল লাগি আছে মনটো আমাৰ ওচৰৰে এভাগ মন্দিৰত যাব ওলাইছো খুৰীমাহঁতৰ লগতে যাব ওলাইছো মানে খুৰীমাহঁতৰ কিবা প্ৰসাদ দিও খুজিছিল শৰাই এভাগ আগবঢ়াই থৈ দিছিল সেই শৰাই ভাগ দিব বলে লগতে মোকো লগ ধৰিলে মইও যাবৰ কাৰণে ওলালো গুড্ডু আৰু মইয়ে যাম আমাৰ ঘৰৰ ফালৰ পৰাই তাৰপিছত কৰি দিয়া সকলোকে নমু কৰি দিয়া আমি নমু দিব যাম হাই কৈ দিয়া এটা হাতে দি দিয়া হাই হাই ঠিক আছে গৈ থাকো গাড়ী অহাই নাই ই ৰিক্সাত যাম ওচৰতে যিহেতু আৰু গাড়ী আহিলে যাম আৰু সকলোকে স্বাগতম জনাইছো ষ্টাইলি তুলিকা মিডল চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'খিনি সম্পূৰ্ণ কৰি চাব আৰু আজি ব্লগটো চাই আপোনালোকে ভাল পাব আৰু যদিহে চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুন কৰি ভিজিট কৰিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কাষতে থকা বেল বাটনটো অল কৰি ৰাখিব যাতে আহি থকা মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে যাবৰ কাৰণে ওলাইছো আৰু গাড়ীত অকণমান সময় ৰৈ আছো বস্তু বাহানিবৰ দি আছে গাড়ীত সেইটোৱে এইপিনে ফোনটি আছে এইপিনে আমাৰ জুপিতৰা এইপিনে খুৰীমা তাৰপিছত এতিয়া গৈ থাকোঁ আমি পিনে মন্দিৰ আহি পালোঁ আহি পাই এতিয়া বহি লৈছোঁ আৰু খুৰীমাহঁতে ভণ্টিহঁতে প্ৰসাদৰ যা যোগাৰ কৰি আছে আৰু এইপিনেও আমাৰ ভণ্টিহঁতৰ লগত বহি আছোঁ এইপিনে ভক্তসকল আহিছে আৰু যা যোগাৰ চলি আছে দেই আৰু আপোনালোকক লগ পাই থাকিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিম মন্দিৰৰ পিছফালে আহিছোঁ মানে মন্দিৰৰ ভিতৰত সোমাম যিহেতু ভৰি মুখ ধুই কিনে সোমাব লাগিব আৰু তাৰ কাৰণে ভৰি ধুবৰ কাৰণে যাওঁ গুড্ডুকো ধুৱাই দিওঁ আৰু খুৰীমাহঁতেও গোটেইকেইজনী একেলগে আহিছোঁ আৰু এতিয়া ভৰি চৰি ধুই লওঁ ধুই লৈ কিনে আকৌ দেখুৱাই থাকিম আপোনালোকক
এইপিনে চাকি ধূপ ধূনা লগোৱা হৈ গ'ল হৈ যায় এইবাৰ আমি মেইন মন্দিৰত যাম আৰু আমাৰ খুৰীমাহঁতে পাৰ উচুৰ্কা কৰিব আৰু এইটোৱে আছে তাৰপিছত আমি অকণমান দেৰি কৰি ঘৰত যাম আৰু এটা বস্তু দেখুৱাই আছোঁ ৰ'ব এই পিছফালে ঘৰকেইটা দেখিছেনে এয়া হৈছে সাব চেণ্টাৰ আৰু মই কেইদিনমান আগতে আহিছিলোঁ আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ যেতিয়া গুড্ডুৰ নমা আছিল আৰু এতিয়া ডেৰ বছৰত আকৌ দিম তাক নেক্সট বুধবাৰে হ'ব নেকি আৰু ইয়াতে সৰু ল'ৰা ছোৱালী আছে যেন গোটেইকেইটা চিঞৰ বাখৰ কৰি আছে আৰু আমাৰ গুড্ডুৰ উৎপাত ইয়াতে আহি ইমানেই ভাল পাইছে দৌৰি আছে একেবাৰে কিন্তু পৰিবৰ কাৰণে ভয় খাই আছোঁ টাইলছ লগোৱা আছে যে তাৰ কাৰণে এই টিকলা বাৰ লগত খেলি আছে গুড্ডু হাই কৈ দিয়া এটা হাই কৈ দিয়া সন্মুখৰ পৰা ক'বা হাই কৈ দিয়া হাই নহয় এটা হাই কৈ দিয়া হাতেদি কৈ দিয়া হাতেদি হাই দৌৰাত ব্যস্ত একোৱেই নকয় এনেই মুখেদি কৈছে হাই বুলি ঠিক আছে দেখুৱাই আছোঁ মেইন মন্দিৰত যেতিয়া যাওঁ তেতিয়া দেখুৱাম পিছে দেই এইপিনে প্ৰসাদ দি দিলে আৰু আমাৰ গুড্ডু অলৰেডি প্ৰসাদ খোৱাত ব্যস্তয়ে আৰু ময়ো খাই লওঁ প্ৰসাদখিনি আকৌ আপোনালোকক লগ পাই আছোঁ এইপিনে গোটেইকেইটাকে খুৰী মায়ে দি দিলে আৰু গোটেইকেইটা প্ৰসাদ খাই আছে চবৰে প্ৰসাদ খোৱাত ব্যস্ত আমাৰ গুড্ডু প্ৰসাদ খোৱাত ব্যস্ত ন কি খালা তুমি কল কৈ দিয়া কল আমি এতিয়া যাম দেই প্ৰসাদ পাতি খাই ল'লোঁ আৰু খায়ে আছে খুৰীমাহঁতে এতিয়াই খাবৰ কাৰণে লৈছে আৰু গোটেইকেইটা খায়ে আছে এইপিনে ভণ্টিহঁত খুৰীমাহঁতৰ ভণ্টি আৰু এইপিনেও খুৰীমাহঁতৰে ভণ্টি পৰা যাবৰ কাৰণে ওলালোঁ আৰু এটা ভাল হ'ল গাড়ীখনত আমি যিহেতু অকণমান মানুহ বেছি আহিছিলোঁ এতিয়া গুড্ডুক দেউতাকে লৈ গ'ল এতিয়া বিন্দাছ ফ্ৰী মনে যাব পাৰিম এইপিনে মন্দিৰৰ সন্মুখৰ ভাগ যিহেতু মানুহ কম আহিছে মন্দিৰৰ মেইন গেট খোলা দিয়া নাই মানুহ বেছি আহিলে খোলা দিয়ে বৰ্তমান বেছি অহা নাই আহি আছে লাহে লাহে আমি এতিয়া যাব ওলালোৱে 11:30 12টামান হ'ল এতিয়া যাম গোটেইকেইটা ওলাইছোঁ গাড়ী আহি আছে সেইপিনে আছে ই ৰিক্সা আমি এতিয়া গৈ আছোঁ আমি ঘৰত পাৰিলে এপাক হোটেলত সোমাব লাগিব পেটটো মেইন আত্মাটো দুষ্ট হ'লে ভগৱান তুষ্ট হ'ব হোটেলত আহিছোঁ এতিয়া বহি আছোঁ গোটেইকেইটাই খাবৰ কাৰণে ৱেইট কৰি আছোঁ ভোকোৱা মানুহ আমি এইপিনে এইটো চাওমিনৰ তাৰমানে চাওমিন প্ৰিয় এইটো চাওমিন খাব তাৰ কাৰণে মুখ একদম ফুলি আছে টিকলা টুকলু হাই কৈ দিয়া এটা টুকলুৱে হাই কৈ দিয়া বুজি পাইছে হাই কৈ দিয়া হাই আৰু এইপিনে সৰু কি খাবি লালমোহন আমি যিহেতু চিংৰা খাবৰ কাৰণে খুজিছোঁ গোটেইকেইজনীয়ে আৰু আমাক চিংৰা দি দিলে চিংৰাৰ লগত আছে পিঁয়াজ চাটনি এইপিনে জুপিতৰায়ো চিংৰা লৈ লৈছে লগতে চচ লৈছে মন্দিৰৰ পৰিৱেশটো খুব
মোহনীয় নহয়নে আৰু ভগৱানৰে কিবা এটা লীলা আছে আৰু খুব ভাল লাগে তাত থাকি যিখিনি সময় থাকিলোঁ খুব ভাল লাগিলে আৰু অকণমান সময় কটাব মন আছিল কিন্তু ভাগ্যখন বেয়া কাৰণ গোটেইবিলাকে আহু কৰিলে ঘৰলৈকে আৰু গোটেইবোৰে আহি পালে আৰু আমিও আহিলোঁ ভাল লাগিলে আৰু আপোনালোকে ওচৰৰ মানুহখিনি মন্দিৰত যাওক আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকে উপভোগ কৰক আৰু আজিলৈকে ভিডিঅ'খিনি সামৰিছোঁ এতিয়া প্ৰায় 2টামান বাজিলে আৰু ভাত পানী খাওঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই